হাই হেল্ল' নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল কি খবৰ কেনে আছে সকলো ভালে আছে চাগে বোলো আজি নতুন এটা ভিডিঅ' বনাওঁ চবকে অকণমান এক্সাইটেড কৰোঁ আজি আগতকৈ বেলেগতকৈ নতুন এটা ভিডিঅ' লৈ মই আহি আছোঁ তো বেলেগ এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা মোৰ ভিডিঅ'টো আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে শ্বেয়াৰটো কৰিবা ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো দবাবা নেক্সট আপডেট ভিডিঅ' সকলোতকৈ আগত চাবলৈ আগত পাবলৈ আৰু যদিহে পুৰণা তেতিয়া শ্বেয়াৰ কৰিবা আৰু ফেচবুক যদি পেজত চাইছে তেতিয়া পেজটো ফ'ল' কৰি ৰাখিবা যাতে মোৰ আপলোড ভিডিঅ'টো মানে বেলেগতকৈ আগত চাবলৈ পায় তেতিয়াহ'লে দেৰি নকৰাকৈ সোনকালে পটককৈ গৈ আৰম্ভ কৰি দিওঁ ভিডিঅ'টো ৰৈ থাকি বেয়া লাগে চ' লেটছ গ' ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ প্ৰথম ভাগতে একদম স্পেচিয়েল বিন্দাছ অফাৰ থকা এটা কাপোৰ দেখোঁ তো যদি আপোনালোকক ভাল লাগে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব আৰু যদি বেছি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰটো কৰি দিব আৰু যদি তাতোতকৈ ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব নেক্সট আপডেট ভিডিঅ' খাচ পাই থাকিব তো প্ৰথম অফাৰটো হৈ গ'ল এই যোৰা কাপোৰটো এইযোৰ হৈ গ'ল AC কটনৰ ইয়াৰ এটা অফাৰ আছিলে আমি 1500 টকাত দুযোৰকৈ দিয়া ইয়াৰ এটা অফাৰ আছিলে 1500 টকাত দুযোৰকৈ দিয়া তো যদি আপোনাক যদি প্ৰয়োজন আছে তেতিয়াহ'লে বেলেগ কালাৰ বেলেগ ডিজাইনত যদি লাগে এইটো কাপোৰত তেতিয়াহ'লে খবৰ কৰিব পাৰে চাদৰ মেখেলা ব্লাউজ চব সকলো ইয়াতে থাকিব মাত্ৰ 1500 টকাত দুযোৰ 1500 টকাত দুযোৰ মনত ৰাখিব AC কটন হয় তো ডিজাইনটো চাই লওক অকণমান তো বেছিকৈ নেদেখাওঁ ডিজাইনটো চাই লওক খুব বেছি ধুনীয়া লাগিব জাকত জিলিকা হৈ পৰিব চব দেখি আপোনাক দেখি চব ফিদা হৈ যাব আৰু যোনে লগ পায় তোনেই সুধিব যে কাপোৰযোৰ ক'ৰ পৰা লাগিছিলে তেতিয়াহ'লে দেৰি কিহৰ লৈ লওক MS কলিতা ষ্ট'ৰ আহি যাওক ডেছক্ৰিপশ্যনত সকলো ঠিকনা দিয়া আছে মোৰ তাৰ পৰাও যোগাযোগ কৰিব পাৰে আৰু যদি আপোনাক অসমৰ যিকোনো প্ৰান্তত যদি আপোনাক প্ৰয়োজন আছে তেতিয়াহ'লে খবৰ কৰিব মনত ৰাখিব MS কলিতা ষ্ট'ৰ ধেমাজি তিনিআলি তো ইয়াৰ আৰু বেলেগ অফাৰ আছে তো বেলেগ অফাৰকেইটা আকৌ মই দেখুৱাই লওঁ আপোনালোকে চাই থাককচোন চ' অধৈৰ্য নহ'ব চাই থাকক মাত্ৰ প্ৰথম কাপোৰযোৰ দেখুৱালোঁ এতিয়া দ্বিতীয়যোৰত মই ভৰি থৈছোঁ দ্বিতীয়যোৰ চাই লওক দ্বিতীয়যোৰ মই কাণত লৈ আছোঁ এই কাপোৰযোৰ এইখন মেখেলা হয় গোটেইখন মই খুলি দেখুৱাবলৈ অসুবিধা হয় কাৰণে মই অকণমান আপোনালোকক খুলি দেখুৱাইছোঁ তো আপোনালোকে চাই লওক ইয়াৰ ডিজাইনটো এইখন এনেকুৱা হ'ব মেখেলাখন এখন মেখেলা হয় এই মেখেলাখন এইখন আৰু চাদৰখনত পূৰা সম্পূৰ্ণ চাদৰখনত ফুল হ'ব চাদৰখনত মাজত এনেকুৱা ফুল হ'ব এনেকুৱা গোটেই চাদৰখনত ফুল হ'ব এই যোৰাটো যদি আপুনি দুযোৰকৈ লয় তেতিয়াহ'লে 2500 টকাত দুযোৰ পাব আৰু যদি ছিংগুলকৈ লয় তেতিয়াতো বেলেগত ল'লে কিমান ল'ব নাজানো কিন্তু আমাৰ ইয়াতে 1500 টকা পৰিব আপুনি যদি ছিংগুল অকল এযোৰ লয় যদি দুযোৰ লয় মাত্ৰ 2500 টকাত দুযোৰ ইয়াৰ কালাৰ মই বেলেগ দি দিম আপোনালোকক তাৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে বেলেগ কালাৰ দি দিম আৰু মই কৈছোঁ নহয় য'ত থাকে ততেই আপুনি জিলিকি থাকিব য'ত থাকে ততেই আপোনাক মানুহে সুধিব যে মালটো কাৰ বস্তুটো ক'ৰ পৰা লৈছিল ইমান ধুনীয়া লাগিছে ইমান মস্তি লাগিছে মানে এনেকুৱা কুৱেশ্যনৰ আপুনি এনেকুৱা প্ৰশ্নৰ সন্মুখীন হ'বই 100% তেতিয়াহ'লে দেৰি নকৰাকৈ স্ক্ৰীনশ্বটটো লৈ ৰাখক নাইবা পটককৈ আহি ঘটককৈ লৈ যাওক আমাৰ দোকানত MS কলিতা ষ্ট'ৰত তো দেৰি কৰাৰ কোনো প্ৰয়োজন নাই তেতিয়াহ'লে এইযোৰো থলোঁ তো আৰু দুযোৰমান আছে মই সেইকেইযোৰ আপোনালোকক দেখুৱাই লওঁ চ' পানী চানী আছে যদি লৈ লওক মইতো চাহ দিছোঁ বিস্কুটো দিছোঁ খাই লওক নহয় জানো চ' জাকত জিলিকা হ'বলৈ মন আছে যদি তেতিয়াহ'লে আহি যাওক MS কলিতা ষ্ট'ৰ ধেমাজি তিনিআলি মনত ৰাখিব একদম নাপাহৰিব তো আৰু এটা কথা মই এইখিনিতে কৈ ৰাখোঁ এই কাপোৰযোৰ মই আপোনালোকক যিযোৰ এই কাপোৰযোৰ দেখাইছোঁ এই কাপোৰযোৰৰ মই এনেকুৱা এটা গেৰাণ্টি দিম আপোনালোকক না কোচ খাব না ৰং যাব না ডিছকালাৰ হ'ব ইয়াৰ পৰা একো আপুনি ডিষ্টাৰ্ব নাপায় একদম বিন্দাছকৈ ইস্ত্ৰি কৰিব পাৰিব ধুনীয়াকৈ পিন্ধিব পাৰিব যদি ক'ৰবাত লগাই ফালে তেতিয়াহ'লে মই গেৰাণ্টি ল'ব নোৱাৰোঁ বা সেইটো মোৰ গাত দায়িত্ব নাথাকে কিন্তু কোচ খোৱা ৰং যোৱা সম্পূৰ্ণ দায়িত্ব আমি ৰিক্স ল'ম সম্পূৰ্ণ মাত্ৰ 1250 টকাকৈ পৰিব এযোৰত যদি দুযোৰ লয় তেতিয়াহ'লে 2500 টকা আৰু যদি এযোৰকৈ লয় তেতিয়াহ'লে 1500 টকা ভৰিব তেতিয়াহ'লে দেৰি কি হয় ইমান ডাঙৰ অফাৰ লৈছে ছোৱালীটোৱে আছে লৈ ৰাখক তুলনি বিয়া হ'বলগীয়া ছোৱালীকো আপোনালোকে পিন্ধাব পাৰে এনেকুৱা কাপোৰ নাইবা বিয়া দিবলগীয়া ছোৱালীকো দিব পাৰে তো দিবলৈ খুব ভাল আগৰ পাততকৈ এইটো মানে মুগা পাততকৈ মিক্স পাতটো বহুত বেছি এতিয়া চলি আছে বহুত মানুহে ইউজ কৰি আছে এতিয়া তো বিয়া চিয়াবিলাকত আমাৰ পৰা এইবোৰ কাপোৰ মানুহে লৈ যায় তো আমি কম দামত দি দিওঁ আপোনাকো দি দিম মোৰ ভিডিঅ' চাই থকা মানুহজন তো আহিব ধেমাজি তিনিআলিত এবাৰ মাত্ৰ আহি চাব নেক্সট বাৰ আহিবলৈ আপুনি তৰ্পি থাকিব লাগিব 100% গেৰাণ্টিৰ সৈতে মই কৈ দিছোঁ মানে নাপাবই আপুনি একদম
নেদেখা নভবা দাম এটাত যেতিয়া কাপোৰ এযোৰ পাই যাব সঁচাকৈ সাংঘাতিক আচৰিত হৈ যাব। আৰু এনেকুৱা কাপোৰবিলাকেই কিছুমান বেপাৰীয়ে লৈ যায় গাঁৱত 2000, 2500, 3500 টকাত বিক্ৰী কৰেগৈ। চ' তেনেকুৱা চিটুৱেশ্যন বহুত মানুহৰ লগত হৈছে। চ' সেইটো হ'ব নালাগে, লুটিব লাগে, ইমানো নহয় আৰু একেদিনাই মহাজন বা মালিক বনিবলৈ চাব নালাগে। তো নেক্সট কিবা এটা আৰম্ভ কৰোঁ। আৰু এটা নেক্সট কালাৰ, এই বস্তুটো চাই লওক, এইযোৰো মিক্স পাটৰে হয়। এইযোৰ অকণমান কম মানদণ্ড থকা কাপোৰ। তেওঁ এইযোৰো গেৰাণ্টি আছে, এইযোৰো আপোনাক কোচ নাখায়, আপুনি ধুনীয়াকৈ ইস্ত্ৰি কৰিব পাৰিব, ধুনীয়াকৈ আপুনি ব্যৱহাৰ কৰিব পাৰিব। এই কাপোৰযোৰ হৈ গ'ল, ইয়াৰ যদি দুযোৰকৈ লয় তেতিয়াহ'লে দুযোৰত মাত্ৰ 1900 টকা, আৰু যদি এযোৰকৈ লয় তেতিয়াহ'লে 1100 টকা পৰিব। যদি দুযোৰ লয় তেতিয়াহ'লে 1900 টকাত আপুনি এনেকুৱা ধুনীয়া ধুনীয়া দুটা কালাৰৰ কাপোৰ ল'ব পাৰিব আৰু সকলোৰ মাজত জিলিকি থাকিব পাৰিব। তো এইটো এটা অফাৰ আপোনালোকক দেখালোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখক। মেখেলাখনত হাফ ফুল হ'ব আৰু চাদৰখনৰ মাজত বুটা ফুল হ'ব। তো যদি পচন্দ আছে তেতিয়াহ'লে কৈ দিব। আৰু যদি আপোনাৰ এই কাপোৰযোৰ চাবলৈ মন আছে তেতিয়াহ'লে মই ইয়াৰ ফটো আপোনাক পঠিয়াই দিম হোৱাটছএপত মেছেজ এটা কৰি দিব। নম্বৰটো ডিছক্ৰিপশ্যনত আছেই, লেট নকৰিব, মনত ৰাখিব। তো নেক্সট আৰু এটা দেখাওঁ। তো এই কাপোৰযোৰ ডিজাইনটো চাই লওক। এইযোৰ হৈ গ'ল পাহাৰীয়া ষ্টাইল, মানে পাহাৰ প্ৰতি ষ্টাইল, পাহাৰৰ নিচিনা আছে এইটো। এই কাপোৰযোৰৰ মাত্ৰ এইটো যদি দুযোৰ লয় তেতিয়াহ'লে এই কাপোৰযোৰ আপোনালোকৰ 1700 টকাত দুযোৰ পাব। এই কাপোৰযোৰ যদি আপুনি ল'ব খোজে এই কাপোৰযোৰ 1700 টকাত দুযোৰকৈ পাব। পাহাৰ প্ৰতি, এইটো খালি এচি কটনৰ এটা মডেল হয়। এচি কটনটোতকৈ অকণমান উন্নত মানৰ হয় এইটো কাপোৰ। এচি কটনটো পাতলা থাকে, এইটো অকণমান নতুন, এইটো কিবা ফ্লেক্সিবল কটন নে কি এনেকৈ কয় যে মানুহবিলাকে, সেইটোৱে হয় এইটো। তো এইটো যদি লয় তেতিয়াহ'লে 1800 টকাত 900কৈ পৰিব, 1800 টকাত দুযোৰ। যদি আপুনি এযোৰকৈ লয় তেতিয়াহ'লে আপোনাৰ 1000 টকা পৰিব। তেতিয়াহ'লে আপোনাৰ যদি এনেকুৱা প্ৰয়োজন আছে, যদি চাব খোজে তেতিয়াহ'লে মোক কমেণ্টত কৈ দিব, নাইবা হোৱাটছএপত মেছেজ এটা কৰি দিব, মই এইটো আপোনালোকক দেখুৱাম। তো এইটো আপুনি চাব পাৰিব। তো নেক্সট কি আছে চাই লওঁ ৰ'ব। বেয়া পাইছে চাগে ন, ৰ'ব, ইমান বিগ অফাৰ লৈ আহি আছোঁ আপোনালোকৰ কাৰণে, ইমান কষ্ট কৰি আছোঁ, অকণমান 10 মিনিট ৰৈ দিয়ক না দেই। এইটো হ'ব, চাই লওক। এইটো একজেক্ট এইটো ডিজাইনতেই হ'ব। যদি প্ৰয়োজন আছে তেতিয়াহ'লে ইয়াৰো স্ক্ৰীনশ্বটটো লৈ লওক। এইটো আপুনি ল'ব পাৰে, বিন্দাছকৈ জিলিকিব পাৰে, সকলোকে ফিদা কৰি দিব পাৰে। তো এইযোৰ ল'ব পাৰে, খুব ভাল এচি কটনৰ কাপোৰ হ'ব। ডিজাইন ফুলটো খালি ইয়াৰ ডাঙৰ হ'ব, ফুলটো ডাঙৰ হ'ব। এনেকুৱা ডিজাইন একজেক্ট এনেকুৱা হ'ব, এনেকুৱা ডাঙৰ ফুল হ'ব। তো এইটো ল'বলৈ বৰ বেছি নহয়, 3 যোৰত 3000। যদি এযোৰকৈ লয় 1200 টকা মনত ৰাখিব। যদি প্ৰয়োজন আছে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ লওক আৰু খবৰ কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব, বেল আইকনটো দবাই ৰাখিব, যাতে নেক্সট আপডেট ভিডিঅ' সকলোতকৈ আগত আপুনি চাবলৈ পায়। এই কাপোৰযোৰ আপোনালোকে চাই লওক। এই কাপোৰযোৰ হৈ গ'ল, এইটো ব্লাউজৰ পিচটো, এইটো আমি দি আছিলোঁ 1400 টকাত দুযোৰকৈ। এই কাপোৰযোৰ আমি দি আছিলোঁ 1400 টকাত দুযোৰকৈ, মনত ৰাখিব। এই কাপোৰযোৰ, এইখন মেখেলা হয়, মেখেলা একদম মজা লাগিব, মানে কি বেয়া লাগিব কওক না, যোনে দেখে তেনে ফিদা হৈ যাব। তো এইখন মেখেলাখন, এইখন চাদৰখন, এইখন মেখেলাখন। তো এইযোৰ আপোনালোকে লয় যদি ল'ব পাৰে, ইমান বেয়া নহয়, পিচ কৰি ভাল পাব এইখিনি প্ৰতিখিনি। তো বিন্দাছ হ'ব, 1400 টকাত দুযোৰকৈ, মনত ৰাখিব। আৰু বেছি নেদেখোঁ, মই খুব ব্যস্ত, সেইটো কাৰণে ভিডিঅ'টো খুব সোনকালে সামৰিব খুজি দিলোঁ। কেনেকুৱা পালে নাজানো, ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ৰাখিব। MK ফেমিলিৰ লগত সদায় জড়িত হৈ থাকিব আৰু আমাক অকণমান ছাপোৰ্ট কৰিব, যাতে আপোনাৰ ছাপোৰ্টকণ আমি লৈ পেলাই, আপোনাৰ আশীৰ্বাদকণ লৈ পেলাই আমি আগবাঢ়ি যাব পাৰোঁ। তো নেক্সট এটা ভিডিঅ' লগ পাম, ধুনীয়াকৈ কথা পাতিম, হাঁহি ফূৰ্তি মস্তি কৰিম। তেতিয়ালৈকে বাই বাই, টাটা।